নমস্কাৰ বন্ধু বান্ধৱীসকল। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা মোৰ কালি ৰিয়েল কাহিনী এটা কৈ যাওঁ। কালি কি হ'ল, মই লগৰ এটাৰ লগত SMS-ত কথা পাতি আছিলোঁ। SMS-ত তাৰ কিপেড মোবাইল আছিল, সেইকাৰণে SMS-ত কথা পাতি আছিলোঁ। কিন্তু SMS-ত কথা পাতি থাকোঁতে মোৰ 100 SMS ফিনিছ হৈ গ'ল। 100 SMS ফিনিছ হৈ যোৱাৰ পাছত এতিয়া মোৰ তেতিয়া টাইম আছিলে 10:30। 10:30 যেতিয়া ৰাতি ফিনিছ হৈ গ'ল, কিন্তু এতিয়া আকৌ মই জিঅ' 100 SMS নাপাওঁ। 12টা বজাৰ পাছতহে 100 SMS পাম। তো মই কি কৰিম তাকে ভাবিলোঁ, কিন্তু ইউটিউবত চাৰ্চ কৰিলোঁ হাউ টু চেণ্ড ফ্ৰী SMS। চাৰ্চ কৰাৰ পিছত বহুত ভিডিঅ' আহিলে, বহুত ভিডিঅ' চালোঁ ফুলকৈ, আৰু বহুত ভিডিঅ'ৰ ডিছক্ৰিপশ্যন কৰি এপ ডাউনলোড কৰিলোঁ। কিন্তু সেই এপবিলাকৰ মই অলৰেডি 6টা এপ ডাউনলোড কৰিছোঁ। 6টা এপৰ ভিতৰত 5টা এপেই মোৰ কাম নিদিলে। কিন্তু লাষ্টত যিটো মই ভিডিঅ' চালোঁ, সেই ভিডিঅ'টোৰ ছাবস্ক্ৰাইব বহুত কম আছিল চেনেলটোৰ, কিন্তু অনলি ছাবস্ক্ৰাইব আছিল 519টা ছাবস্ক্ৰাইব আছিল। কিন্তু সি যিটো ভিডিঅ' দেখাইছে, ভিডিঅ'টোত 100% গেৰাণ্টি ভাল ভিডিঅ' বনাইছে সি। তাৰপিছত এপটোত মই চালোঁ, এপটোত যোৱাৰ পিছত মোৰ এপটো কাম কৰিছে। মই SMS নাই, মোৰ SMS পেক নাই, কিন্তু মই সেই এপটোৰ দ্বাৰা ইণ্টাৰনেটৰ পৰা মই তাৰ কিপেড মোবাইলটোলৈ মই SMS পঠিয়াব পাৰিছোঁ সেই ভিডিঅ'টো চাই। তো সেইকাৰণে ময়ো শ্বেয়াৰ কৰিছোঁ এই ভিডিঅ'টো, যাতে সকলোৱে গম পাওক। এনেই বহুত ফেক ভিডিঅ' চাই লাভ নাই, ৰিয়েল ভিডিঅ' চাব লাগে, লাগিলে স্ক্ৰীন ৰেকৰ্ডেই হওক, কোনো কথা নাই। তো এইটো কেনেকৈ কৰে মই এতিয়া দেখাই দিছোঁ। আপুনি এটা এপ্লিকেশ্যন ডাউনলোড কৰিব লাগিব, যিটো 160/2। আপুনি যদি প্লে' ষ্ট'ৰত চাৰ্চ কৰে 160/2, তেন্তে প্লে' ষ্ট'ৰত লিংকটো পাই যাব, এপটো পাই যাব, তাৰপৰা ডাউনলোড কৰি ল'ব। নাইবা ডাইৰেক্ট মোৰ ভিডিঅ' ডিছক্ৰিপশ্যনত যাব, তাৰপৰা ডাউনলোড কৰি ল'ব। কিন্তু ৰ'ব, ভিডিঅ'টো ডাইৰেক্ট এপটো ডাউনলোড কৰিব যাব নালাগে। ইয়াত অ'পেন কেনেকৈ কৰে, ইয়াত ছেটিং কেনেকৈ লয়, সেইটো আকৌ জানি লোৱাটো ভাল হ'ব। তো এপটো অ'পেন কৰিছোঁ। খালি এটা কথা মনত ৰাখিব, এপটো অ'পেন কৰাৰ পিছত আপোনাৰ ডাটাটো অন থাকিব লাগিব। ডাটাটো অন নহ'লে মানে আপোনাৰ এইটো কাম নকৰে। লাগিলে আপোনাৰ জিঅ' 100 SMS এদায় হৈ নাযাওক কিয়, এই এপ্লিকেশ্যনৰ দ্বাৰা আপুনি যাকে তাকে সকলোকে আপুনি SMS দিব পাৰিব। এপ্লিকেশ্যনটো অ'পেন কৰাৰ পিছত এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আহিব। ইণ্টাৰফেচত এইবোৰ আপুনি এনেকৈ ঢেৰ দেখিব, কিন্তু ছাইডত এটা অপশ্যন পাব একেবাৰে চুকত SMS বুলি। SMS-ত টাচ কৰি দিব। টাচ কৰি দিয়াৰ পিছত ইয়াত আপোনাৰ SMS-বোৰ আহি গৈছে, যিটো মোৰ মেছেজত আছে SMS-বোৰ আহি গৈছে। ইয়াত মই এইটো তেনেকৈ দিবলগীয়া মেছেজ দি চাইছোঁ এটাক। ইয়াত আপুনি ডাইৰেক্ট কণ্টেক্টত যাব পাৰিব। ইয়াত এটা মোৰ নাম্বাৰ ছেভ কৰি থোৱা আছে, সেই নাম্বাৰটোকে মই মেছেজ এটা দিছোঁ, হাই বুলি দিছোঁ। কিন্তু ইয়াত SMS যোৱা নাই, কাৰণ কেলৈ আপুনি নাজানে, কিন্তু জানি লওক। ইয়াত লিখা আছে টুডে SMS কুইটো হেজ ৰিচাৰ্জ প্লিজ ট্ৰাই টুমৰো। তাৰমানে এই এপ্লিকেশ্যনটোত আপুনি মিনিমাম 100তকৈ SMS আপ দিব পাৰিব, তাতকৈ আপ দিব নোৱাৰে এদিনত। মই আজিৰ দিনটোত 100ৰ SMS আপ দি দিলোঁ, সেইকাৰণে আজি মই দিব নোৱাৰোঁ। আকৌ আজি 12টা বজাৰ পাছৰ পৰাহে মই এই এপ্লিকেশ্যনটোত 100ৰ আকৌ ওপৰত SMS দিব পাৰিম। তো আপুনিতো এপ্লিকেশ্যনটো ইউজ কৰা নাই, তেন্তে আপুনি পাৰিব। এইটোত ডাইৰেক্ট আপুনি গৈ পেলাই নিজে ডাউনলোড কৰি ল'ব পাৰিব, আৰু এপ্লিকেশ্যন অ'পেন কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। আপুনি মেছেজ দিলে এনেকুৱা নাহে, ডাইৰেক্ট মেছেজ যাব। যদি মেছেজ নাযায়, যদি এনেকুৱা আহে, তেন্তে মোক চেনেলটো আনছাবস্ক্ৰাইব কৰি দিব আৰু কমেণ্টত ক'ব যে এইটো কাম কৰা নাই। তেন্তে যদি কাম নকৰে, তেন্তে মই ইউটিউব চেনেলে এৰি দিম যদি কাম নকৰে। আৰু যদি ভিডিঅ' চাই ভাল লাগিলে, তেন্তে শ্বেয়াৰ কৰিব সকলোকে, যাতে সকলোৱে গম পায় এনেকুৱা এটা এপ্লিকেশ্যন আছে, তাৰ পৰা সকলোৰে সুবিধা হওক। কিন্তু কিয় আজিকালি SMS-বিলাক বহুতে ইউজ নকৰে, খালী SMS, কিন্তু কেতিয়াবা এনেকুৱা হৈ যায় সেই SMS-ৰ কাৰণে হাবাথুৰি খাই থাকিব লাগে। আৰু যদি আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। যদি নতুন আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু কমেণ্ট এটা কৰিব, যাতে মই গম পাওঁ যে আপুনি আমাৰ চেনেলটোত নতুন আহিছে। ধন্যবাদ। জয় অসম।